আসসালামু আলাইকুম আসাম ফিছ হেটচাৰীৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ টপিকটো আৰম্ভণি কৰিছোঁ। আমাৰ আজিৰ মূল টপিকৰ পৰ্বটো হৈছে এইটো যে আমি কেইটামান টিপছ দিম আপোনালোকক, যাতে আপোনালোকে এই টিপছবিলাক যদি ব্যৱহাৰ কৰে আৰু মানি স্বাৱলম্বী হ'ব আৰু আমি যেনেকৈ উন্নত হৈছোঁ তেনেকৈ আপুনিও উন্নত হ'ব পাৰিব। আৰু আমি যেনেকৈ মাছৰ প্ৰডাকশ্যন কৰিছোঁ বা মাছ পালন কৰি আছোঁ, ফাৰ্মিং কৰি আছোঁ, আমি যেনেকৈ কৰি আছোঁ সেনেকৈ A to Z কৰিব পাৰিব। মানে আমাৰ টিপছবিলাক যদি মানি চলে তেতিয়াহ'লে আমি অসমত মাছ পালন কৰি মৎস্য পালন কৰি লাভান্বিত হ'ব পাৰিম। আৰু সেনেকৈ নহয়, মোতকৈ আৰু বহুত জনা মানুহ আছে, কিন্তু মই যে মাছৰ প্ৰডাকশ্যন কৰিছোঁ হয়তো অসমত আৰু থাকিব পাৰে নাথাকিব পাৰে, মই ইমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু মই এইখিনি ক'ব পাৰিম যে মই যিখিনি জানো সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ আৰু দিম। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব। এতিয়া আমি যাওঁ, ভিডিঅ'ত কি কি আমি টিপছ দিম সেইখিনি আমি কথা পাতোঁ। এতিয়া মৰ্ণিং 5টা বাজিছে। আমাৰ পুখুৰীত এতিয়া দানা দি আছে। দানাটো কি দিয়ে কৈ দিওঁ। দানাত আপোনাৰ খলিহ দিয়ে, আপোনাৰ ময়দা দিয়ে, তাৰপিছত পাউডাৰ মিক্স কৰি দিয়ে এক লগত। দিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ প্ৰথমতে কামটো হৈছে পুখুৰীৰ পাৰটো ভালকৈ বনাই ল'ব লাগে। এতিয়া পুখুৰীৰ পাৰটো কেনেকৈ বনাব? শিঙি মাছে কিন্তু পাৰ বহুত খহাই লৈ যায়। পাৰটো খহাই যাতে নিব নোৱাৰে সেইটো সেনেকৈ আপোনালোকে পুখুৰীৰ পাৰটো বনাব লাগিব চেষ্টা কৰি। আৰু কেনেকৈ বনাব এইটো চাওক। পুখুৰীৰ পাৰত চাই আছে, দুইটা ছাইডত আপোনাৰ বেৰ বনাই দিছোঁ, দি পেলাই মাজত আপোনাৰ মাটি দিছোঁ। আৰু বেৰ যেনেকৈ বনাই দিছোঁ মাটিটো খহি যাব, আমি নেট লগাই দিছোঁ আৰু লগতে তিৰপালো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে তিৰপাল নিদিলেও নেটটো দিব পাৰিব। আৰু সেনেকৈ যদি আপোনালোকে পাৰটো বনাই লয়, আপোনালোকৰ মাছ ক'ৰবাত গুচি নাযায় গাঁত চাত খান্দি। আৰু নহ'লে আপোনাৰ শিঙি মাছে বহুত গাঁত খান্দে, সিহঁতে মানে পাৰ খহাই লৈ যায় হ'ব। সেইটো কাৰণে পাৰটো আগতে বনাই ল'ব। আমাৰ এই পুখুৰীটোত 4 লাখ মান মাছ হ'ব। 3 কটামান পুখুৰী হ'ব। এইটো মাটি হ'ব আপোনাৰ 3 কটা। শতক হিচাপত কৰিলে আপোনাৰ এইটোত হ'ব আপোনাৰ 18 শতকমান মাটি হ'ব। এইখিনি মাটিত আমাৰ এই পুখুৰীটোত কমচে কম 4 লাখ মান মাছৰ পোনা হ'ব। এইটোত শিঙি মাছৰ এতিয়া বৰ্তমান 4,000 লাইনত মাছ আছে। এটা আইডিয়া 4,000 লাইন হ'ব বুলি মই আশা কৰিছোঁ। আৰু এতিয়ালৈকে আমি কাউণ্টিং কৰা নাই কিমান হ'ব। মাছৰ চাইজ অনুযায়ী মই চাইছোঁ 4,000 মান লাইন হ'ব। এইটো মাছ আমি আৰু এটা পুখুৰীলৈ ট্ৰান্সফাৰ কৰিম। কৰাৰ পিছত 3-4-5 দিনমান যিমান মাছৰে দৰকাৰ হয় সিমান মাছে আমাৰ পৰা লৈ যাব পাৰিব। শিঙি মাছৰ পোনা বৰ্তমান শিঙি মাছৰ পোনা পাই যাব। আৰু নেক্সট যিটো অহা বছৰ আহি আছে, আমি চেষ্টা কৰিম গোটেই মাছবিলাক আমি কেটফিছ যিবিলাক মাছ আছে আমি প্ৰডাকশ্যন কৰিবলৈ চেষ্টা কৰি আছোঁ। এইবাৰ বৰ্ডাৰ ৰাখি আছোঁ, ষ্টক ৰাখিম। তাৰপিছত আমি ব্ৰিডিং কৰিবলৈ চেষ্টা চলাইছোঁ যে কেনেকৈ আমি
সকলো ধৰণৰ মাছ আমি ব্ৰিডিং কৰিব পাৰোঁ। It's you, yeah, boy. The one to show me now and forever. No, you'll never be alone again. All day, oh yeah, all day. Please stay in my arms, boy. The one to show me if we're together. It don't matter if it rains. সৰুটো হ'লে আপোনাৰ 1 টকা 50 পইচা আৰু বা 60 পইচা ইয়াৰ ভিতৰতে পাব। আৰু অকণমান ডাঙৰ সাইজৰ মাছ হ'লে আপোনাৰ 2 টকা 20 পইচা এইটো দামতে পাই যাব। আৰু কোনোবা মানুহে হয়তো ক'ব পাৰে যে কিমান লাইনৰ মাছ হ'ব। সৰু মাছ যেটো হ'ব এইটো 4,000 পৰা 5,000 লাইন হ'ব। 4,000 মান 4,000 পৰা 5,000 ইমানখিনি লাইনত মাছ হ'ব। সেইটো মাছ আপোনালোকে এইটো ৰেটত পাব। আৰু যদি ডাঙৰ বুলি কয় যে ডাঙৰ হ'লে আপোনাৰ 2,000-1,500ৰ ভিতৰতে মাছ পাই যাব। 2 টকা আৰু 2 টকা 20 পইচা ইয়াৰ ভিতৰতে। It's you, yeah, boy. The one to show me now and forever. No, you'll never be alone again. All day, oh yeah, all day. Please stay in my arms, boy. The one to show me if we're together. এইটো সাইজৰ মাছ আপোনালোকে আপোনালোকৰ কম ৰেটত পাই আছে। আৰু যদি মাছৰ যে মাছ আমি পুখুৰীত এৰি কেনেকৈ আমি কি কৰোঁ চাওক। মাছ আপোনাৰ বাটিত উঠাইছে, মাছখিনি চাই লওক। এইটো চাওক, আজি 10 দিনমান বয়স হৈছে। 10 দিনৰ পোনা কিমান ডাঙৰ হৈছে চাওক। এইটো আমি এনেকৈ নহয় যে ক'ৰবাৰ পৰা আনি এডিট কৰি এনেকৈ কৰি ডাইৰেক্ট আপোনালোকক দেখাই আছোঁ যে মাছ পুখুৰীৰ পৰা উঠাইছে। এইটো দানা দি আছে চাওক। দানা দিয়াৰ সময়ত মানে উঠাইছে, উঠাই পেলাই চাইছে। এইটো পুখুৰীত আপোনাৰ এইটো চাইজৰ মাছ আছে। মানে বিভিন্ন কোৱালিটিৰ মাছ হ'ব আমাৰ ইয়াতে। আপোনালোকে আমাৰ লগত খালি কণ্টেক্ট কৰিলে মাছ পাই যাব। 2 নম্বৰ টিপছ কথাটো হৈছে আপোনাৰ যে চাওক, এইটো পুখুৰীত আপোনাৰ পানীটো বেছি আছে, এইটোত কম আছে। তাৰমানে কথাটো হ'ল কি, আমি এইটো পুখুৰীৰ পানীটো সিঁচি পেলাইছোঁ। মানে এই পুখুৰীটোত আমাৰ কমচে কম 4-5 লাখ মান মাছ আছে। এইটোত আপোনাৰ পানী কমাই দিয়াৰ কাৰণটো হৈছে পানী বেয়া হৈ গৈছে। আপোনাৰ কমচে কম 10 দিন 15 দিন পিছে আপোনালোকে পানী 50% চেঞ্জ কৰিব। নহ'লে আপোনাৰ 50 নহ'লেও আপোনাৰ 30% হ'লেও আপোনাৰ পানী চেঞ্জ কৰিব লাগিব। আৰু আমি হয়তো আমাৰ পুখুৰীত পোনা মাছ আছে, আমি হাপাটো এনেকৈ লগাইছোঁ। লগাই আপোনাৰ যিটো পানীৰ মটৰ পাইপৰ যিটো বল হয়, ফুটবল হয়, আমি ভিতৰত দি দিছোঁ। আপোনাৰ যদি ডাঙৰ মাছ আপুনি পোহে তেতিয়াহ'লে এনেকৈ দিব দৰকাৰ নাই। আৰু যদি পাৰে দি দিলে আপোনাৰ বহুত ভাল হ'ব। আৰু নিদিলেও একো অসুবিধা নাই ডাঙৰ হ'লে। আৰু যদি সৰু পোনা থাকে এনেকৈ দিবই লাগিব। নহ'লে আপোনাৰ আকৌ মাছ গুচি যাব, বেয়া হ'ব। সেইটো কাৰণে আপোনালোকে সেনেকৈ পানীটো সিঁচি পেলাই তাৰপিছত আপোনাৰ মাছৰ পানীটো চেঞ্জ কৰি দিব। নহ'লে মাছৰ গ্ৰ'থ ইমান নাহিব। আপোনাৰ য'ত আপোনাৰ 6 মাহ সময় লাগে তাতে আপোনাৰ 4 মাহতে আপোনাৰ কালচাৰটো কমপ্লিট। আৰু ফাৰ্মিং সম্পৰ্কে অধিক জানিবলৈ হ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, ফোন কৰিব পাৰে, অধিক জানিবলৈ পাৰিব। আৰু আমি এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় আই অসম।